নমস্কাৰ মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া চিকেন চজেছৰ লগত পাস্তা। মই কেনেদৰে বনাম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। মই পাস্তাখিনি প্ৰথমতে এয়া বইল কৰি লৈছোঁ। অকণমান তাত নিমখ দিলোঁ আৰু পাস্তাখিনি লাগি নাযাবৰ বাবে তাত অকণমান মই ৰিফাইন তেল দি দিছোঁ। এইখিনি এফালে 3 মিনিটমান মই বইল কৰিম। মোৰ সেইখিনি বইল হৈ গ'ল আৰু এইফালে মই বিলাহী এটাও পুৰি ল'লোঁ আৰু এতিয়া মই চজেছখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াৰ লগত মই কি পাচলি দিম চাওকচোন বাৰু। মই এটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু অলপো কাটি লৈছোঁ, এটা গাজৰ কাটি লৈছোঁ, অলপমান মটৰ এনেদৰে উলিয়াই লৈছোঁ। এতিয়া মই কেৰাহী এখনত 2 চামুচমান বাটাৰ দি দিছোঁ। ইয়াত এতিয়া মই এই কাটি থোৱা চজেছখিনি প্ৰথমে ফ্ৰাই কৰি লওঁ। এইখিনি অকণমান ৰঙচুৱা হ'লে মই ভাজিম। আৰু এইখিনি ভাজি থাকোঁতে মই আনফালে অলপমান বন্ধাকবিও কাটি ল'লোঁ। এইখিনি ভজা মোৰ হৈ গ'ল। এতিয়া এইখিনি মই কাঢ়ি লৈছোঁ। আপোনালোকে পাস্তাৰ লগত এনেদৰে চজেছ খাইছেনে বাৰু? বৰ ভাল লাগে খাই। যদি এনেদৰে নাই খোৱা এদিন বনাই খাই চাবচোন। মই পুৰি লোৱা বিলাহীটো মিহি মিহিকৈ কাটি ল'লোঁ আৰু এতিয়া মই অলপমান তেল দি সেই তেলখিনিতে মই আদা আৰু নহৰুখিনি দি দিছোঁ। তাৰপাছত ইয়াত মই পিঁয়াজখিনিও দি দিলোঁ আৰু বিলাহীটো দি দিলোঁ। এতিয়া ইয়াতে মই অলপমান মেগী মছলা দিলোঁ। তাৰপাছত ইয়াত মই কাটি থোৱা এয়া বন্ধাকবিখিনি দি দিছোঁ। এইখিনি এতিয়া অকণমান সময় ভাজি মই ইয়াতে মটৰ আৰু গাজৰখিনিও দি দিছোঁ। এইখিনি অকণমান সিজিবৰ বাবে মই ঢাকি দিছিলোঁ। মোৰ এইখিনি ভজা এতিয়া হৈ গৈছে। মানে পাস্তাৰ লগত এনেকৈ চব্জি অলপ দি দিলে খাই ভাল লাগে। এতিয়া মই সেইখিনিত পাস্তাখিনি দি দিলোঁ আৰু ইয়াতে মই এতিয়া এই কাটি ৰখা চজেছখিনি দি দিছোঁ। ইয়াত মই অলপ চয়া চচ আৰু টমেটো চচো দি দিছিলোঁ, সেইটো দেখাবলৈ নহ'ল। মোৰ এইখিনি খাব পৰা হৈ গ'ল, ৰেডি হৈ গ'ল। এয়া খাওঁ খাওঁ লাগিছেনে বাৰু দেখি? যদি আপোনালোকে আজি মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।